বিদ্যালয় চৌহদত মাৰ্কেট কমপ্লেক্স গুণোৎসৱে গা লৰালে বিদ্যালয় পৰিচালনা সমিতিৰ শিক্ষা বিভাগে অনুষ্ঠিত কৰা গুণোৎসৱে গণ্ডগোল লগালে গোলকগঞ্জৰ বিদ্যালয়ত এখন 1940 চনতে স্থাপিত জগমোহন বিদ্যাপীঠ বিদ্যালয় চৌহদটো চাওক ইমূৰৰ পৰা সিমূৰলৈ মুঠ 24খন দোকান বিদ্যালয়তে এক প্ৰকাৰ মাৰ্কেট কমপ্লেক্স কিন্তু এয়া কেনেকৈ সম্ভৱ 2004 চন তেতিয়া বিদ্যালয়খনৰ প্ৰধান শিক্ষক আছিল গোপাল নাৰায়ণ বৰুৱা একাংশ স্থানীয় যুৱকৰে মিটিৰালি কৰি মাহেকীয়া ভাড়া সিস্টেমত মাটি দি দিলে প্ৰধান শিক্ষকজনে সেই দোকান এতিয়ালৈ চলিয়ে আছে গুণোৎসৱ আহোতেহে গালৰিল বিদ্যালয় পৰিচালনা সমিতিৰ গোপাল নারায়ণ বড়ুয়া আছিল প্রধান শিক্ষক ইয়াতে তেওঁ যিবোৰ ডকুমেন্ট কৰিছে নিজে অকলে সহি কৰিছে তাত এসএমডিসিৰ সহি থকা বা এসএমডিসিৰ কোনো পারমিশন থকা তেনেকুৱা একো দেখা নাই এজন প্ৰধান শিক্ষকে স্কুলৰ মাটি কেনেকৈ দোকানত দিয়ে এটো আমি প্ৰশ্ন কৰিছে ঠিকই এই সকল দোকানীৰো সিধা কথা আমি দোকান নুঠাও 10-11 বছৰীয়া দোকান দি হঠাৎ স্থান কেনেকৈ কলাম আমি তো কেতিয়াও দোকান নামাও তেতিয়া মোৰ বয়স আছিল 18 বছৰ 19 বছৰ 20 বছৰ এতিয়া মোৰ বয়স হৈছে 33 বছৰ ইমান দিন পিছত গৈ কেনে তেতিয়া মই বেকাৰ আছিলো এতিয়া মই বিয়া শাদী কৰিছো মোৰ ফ্যামিলি আছে চুক্তি হৈছিল 3 বছৰৰ 3 বছৰে দোকানীসকলে আদায়ও দিলে ভাড়া তাৰ পিছত আৰু নাই 13 লাখ টকা এতিয়াও পাবলৈ বাকি সেয়ে বিদ্যালয় পৰিচালনা সমিতিয়ে জাৰি কৰিছে জাননী 14 জুলাইত ইহঁতক নোটিছ দিছিল 14 আগষ্টত এক মাহ পুৰা হৈছে আমি এক মাহৰ পৰা নোটিছ দিছিলো 14 জুলাইত নোটিছ পুৰা হৈছে পিৰিয়ড তাৰপিছত সিহঁতে খালী কৰা নাই কোনেও তাৰপিছত সিহঁতে এটা 14 জুলাইৰ আগতে এটা আমাক এপ্লিকেশ্যন দিছিলে যে আমি বেকাৰ ল'ৰা ইয়াতে আমি দোকান কৰি আছো আৰু এইবোৰৰ ভিতৰত আমাৰ কেইজনমান শিক্ষকো আছে গুৰুত্বপূৰ্ণ কথাটো হ'ল ইয়াতে দোকান আছে জগমোহন বিদ্যাপীঠৰ শিক্ষক কেৰাণীৰো সেয়ে বিষয়টো বৰ জটিল হৈ পৰিছে লগতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ শিক্ষা বিভাগৰ চকুত পৰিবনে এইবোৰ গোলকগঞ্জৰ পৰা গোবিন্দ অধিকাৰী নিউজ 18 অসম নৰ্থ ইষ্ট